আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক-যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি ৭৫,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক-যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক-যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা-ছোৱালীক, যুৱক-যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি আৰু নতুনকৈ তো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনিলে। মই ক'ব বিচাৰিছোঁ এতিয়া যিসকল বেনিফিচিয়াৰী চিলেকশ্যন হৈছে, যিসকলক কল কৰিছে ট্ৰেইনিং চেণ্টাৰৰ পৰা আৰু SMS পাইছে, ফাইনেল চিলেকশ্যন কৰিছে, ট্ৰেইনিং কৰিছে, তথাপিও কল কৰা নাই, সেইসকলে ডাইৰেক্ট যাই কিনে জইন হ'ব। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কংগ্ৰেচুলেশ্যন থাকিল সকলোলৈ।